নমস্কাৰ আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল পিডি ব্লগছ আৰু আজি দেখা পাইছে ৰাস্তাতে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে 9টা ৰাতিপুৱা 9টা বাজিছে আৰু মই যাব ওলাইছোঁ বিয়ালৈ আৰু মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া আপোনালোকে থাম্বনেইল চাই গম পাইছে বিয়াৰ ভিডিঅ' মানে দিম আৰু এতিয়া যাম বিয়ালৈ অকলে ওলাইছোঁ ইভিনিং যাব আৰু ঘৰৰ বেলেগ মানুহ মই এতিয়া ৰাতিপুৱা ওলাইছোঁ যাওঁ আৰু ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাম বিয়াৰ ভিডিঅ' চাইটো ভাল লাগিবই গতিকে যাওঁ আৰু যিহেতু বান্ধৱীৰ বিয়া ন ফুল এনজয় হ'ব আৰু বিয়াত আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু এতিয়া যাওঁ বলক আৰু মোক কেনেকুৱা লাগিছে জনাব দে অৰেঞ্জ কালাৰ মাৰি লৈছোঁ অৰেঞ্জ কালাৰ আৰু ব্লু আছে কেনেকুৱা লাগিছে জনাব বিয়াত মানে যাম ন অকণমান সাজি কাচি আহিছোঁ আৰু গাড়ী ৰখি আছোঁ গাড়ীত যাম কিয়নো অকণমান দূৰ আছে খোজকাঢ়ি গ'লে টাইম লাগিব সেইটো কাৰণে গাড়ী ৰখি আছোঁ ইয়াতে আৰু আহি পালোঁ বিয়া আৰু দেখা পাইছে সেইখন পেণ্ডেল আৰু বিয়াখন ভৱনত মানে মন্দিৰত পাতিছে ঘৰত পতা নাই মন্দিৰৰ যিহেতু জেগা আছে তাত পাতিছে আৰু এতিয়া ভিতৰলৈকে সোমাই যাম আৰু ভিতৰলৈকে সোমাই আহিলোঁ দেখা পাইছে মানুহ অহাই নাই এতিয়ালৈকে আহিব আৰু 9টা বাজিছেহে লাহে লাহে আহি থাকিব আৰু দেখিছে মানে পেণ্ডেলৰ ভিতৰত ডেক'ৰেশ্যনৰ কাম সম্পূৰ্ণ হোৱা নাই এই ফুলবিলাক দেখিছে এইবিলাক এতিয়া লগাব আৰু লগোৱাৰ পিছত বেছি ধুনীয়া লগা হ'ব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু গোটেইকেইটা দেখোন সোপাকেইটা একে হৈছে এটা ফুল গোটেইকেইটা একে কালাৰ মাৰিব লাগিছিল আৰু এইফালে চাওঁ কইনাৰ মাক কইনাৰ মাহী জেঠী সকলোবিলাক আছে ইয়াতে আৰু গোটেই কেইজনীয়ে মানে ষ্টাইল কৰাত ব্যস্ত আৰু গোটেই কেইজনীয়ে একে ৰঙৰ একে ফুল মানে খোপাত মাৰিছে অলপ ষ্টাইল কৰিছে আৰু বিয়া বুলি আছে ষ্টাইল না পুৰা ভিডিঅ'ত উঠি আছে কিন্তু ভিডিঅ' কৰিছা একদম ধুনীয়া আহিছে আৰু এয়া হৈছে আমাৰ কইনাগৰাকী এতিয়া তাই শ্ৰাদ্ধত বহিব শ্ৰাদ্ধ চলি আছে তাত বহিব তাৰপিছত মই আপোনালোকক ভালদৰে দেখুৱাম মানে অলপমান ষ্টাইল কৰি লওক তাৰপিছত দেখুৱাম আৰু এতিয়া যিহেতু ব্যস্ত হৈ আছে আৰু চাই থাকক কি দেখুৱাব আৰু বিয়াত
আগতে খাই লওঁ তাৰপিছত ভিডিঅ' কৰি আছোঁ আৰু আমি এতিয়া বিয়াৰ ভাত খাই ৰেডি মানে বহি আছোঁ আৰু এতিয়া আমি ঘৰত যাম ঘৰত গৈ পেলাই ওলাই আহিম আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড ভাস্কৰ মানে আমি একেলগে কৰিছিলোঁ কইনাও আছিলে আমাৰ লগতে আৰু সি আহিছে ইয়াক ভাত চাত খোৱালোঁ ভাত খাই কেনে লাগিছে বঢ়িয়া বহুত বঢ়িয়া টেষ্টি হৈছে বহুত খাইছে কোনটো খোৱা নাই কিন্তু আৰু ৰাতি খাব আৰু ৰাতি নাখাওঁ খাব তাৰমানে খোৱাটো মই আপোনালোক দেখুৱাম খাই নে নাখায় আৰু ভাল লাগিছে আৰু এতিয়া মানে ঘৰত যাওঁ ঘৰত গৈ কিনে মানে ৰাতিৰ কাৰণে ৰেডি হৈ আহিম আৰু কাপোৰ চাপোৰ পিন্ধি তো ভিডিঅ'টো চাই থাকক আৰু আছে বিয়াৰ ভিডিঅ'